हेलो एवरीवन मैं एकदम किचनर पर आपनालोকক मात दिसो और आपनालोके शब्द पाइ आछे निश्चय या देखिसे ओपरत फैन गरम केने माने गरমৰ कारण एकदम ভিডিও बनाब मन नजोৱা হৈছে तथापि मैं खाना बनाई थाकोते भाबिलो बहुत दिन ভিডিও দিয়া নাই गतिके किबा अलप देखुवाई दिउ एकदम सरू ভিডিও ভালো नालागे बहुत दिन दिया নাই गतिके কি বনাই আছো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিম বলকচোন চাই লও या देखिसे बेसी एको नकरिलेও या देखिसे भातत अमिता और बिलाही और एफाले एटा लोकल कणी दिसु बेटा कारणे और कणीटु মই যদিও भातत दिसु एटु মই एकदम धुनियाके ভালকে ধুই মেলিহে দিसु ধুই মেলি মানে एकदम মাজি দিसु আৰু মই যেনেকে কণী ব্যৱহাৰ কৰিব ক্ষীণ পাও আৰু এফালে এতিয়া ভাতটো উঠাই দিম গেছত और এইফালে দেখিছে ডালি হৈ গৈছে গতে ঢাকন গুছাব পৰা নাই বহুত গৰম ডালি বনালো আৰু এইফালে ৰেডি হৈ গৈছে দেখিছে সবজি সয়াবিন পটল তিয়হ মানে একদম সিম্পল কে বনাইছো যেহেতু বেটা খায় বেছি জ্বলা মছলা দিব নোৱাৰো আৰু দেখিলে একদম সিম্পল বনাইছো যেহেতু বহুত গৰম আৰু এইফালে অলপমান ডালি আৰু চাউল তিয়াই থৈছো ताको अलपमान आपनालोকৰ লগত শেয়াৰ কৰিম বলকচোন এইফালে দেখিছে মই ডালি আৰু চাউল এনেকে তিয়াই ৰাখিছো এইখিনি মই এতিয়া পকৰি বনাম বুলি ভাবিছো পকৰি হোৱাৰ পিছত মই আপোনালোকক দেখুৱাইছো আৰু এইফালে বাসন ধুব আছে বাসনখিনি মই ৰেডি কৰিলো ধুব কাৰণে আৰু ষ্টেণ্ড লোৱা নাই গতিকে মানে ভিডিওটো মই এনেকে দেখুৱাইছো ষ্টেণ্ড লোৱা নাই মানে মই টিকলুক মোৰ মাৰ লগত থৈ আহিছো আচলতে মই মাৰ ঘৰত আছো তো একদম সৰুকে ভিডিও এটা বনালো আৰু একদম সময় নাই টিকলে মানে একদম হুলস্থুল লগাই দিলে একো কৰিব নোৱাৰো আৰু ৰাতিও হল টোপনি যাব যেহেতুকে গতিকে মই বনাই থাকো আৰু ইয়া দেখিছে মই এইখিনি খুন্দনাত এনেকে পেষ্ট কৰি আছো আসলতে আৰু মিক্সিটো উলিয়াব ইচ্ছা নহল আসলতে এইখিনি মই আপোনালোকক কলো যে মই তিয়াই ৰাখিছো আসলতে পাহৰি গৈছো তিয়াই ৰখা নাই মই বেটাৰ কাৰণে খিচিৰি বনাবৰ কাৰণে ডালি আৰু চাউল এনেকে তিয়াই ৰাখিছিলো কিন্তু অলপ বেছি হল কি কৰিম আৰু অলপ আছে ডালিও নহয় ভাতো নহয় তো ভাবিলো নষ্ট কৰি পেলোৱাতকে মই অলপমান এনেকে পেষ্ট কৰি লৈ পকৰি কেইটা মানে বনাই লও ভাতৰ লগত হৈও যাব এই আৰু এইখিনি মই পেষ্ট কৰি আছো ষ্টেণ্ড লোৱা নাই এখন হাতেদি কৰি আছো গতিকে চাই থাককচোন এইফালে মোৰ হৈ গল পেষ্ট দেখিছে ইমান ধুনিয়াকে হৈ গৈছে খুন্দনা হলেও ইয়াতে মই আৰু কেইফটামান নহৰু আৰু আদা দি দিলো এইখিনি মই পেষ্ট কৰি লম আৰু এইফালে মোৰ ভাতো হৈ আছে এইফালে মোৰ ভাতৰ চিটি আহি আছে আপোনালোকে শব্দ শুনিছে মোৰ ভাতৰ চিটি আহি আছে এইখিনি আৰু ৰাতিৰ খানা এই বনাই আছো কমপ্লিট হোৱা নাই এতিয়ালৈকে এইখিনি আৰু সিম্পল কে গতিকে মই বনাই থাকো বাৰু আৰু এইফালে বেটাৰ কাৰণে ভাত খাজিছো আৰু এইফালে আমাৰো পকৰি কেইটা হৈ গল বনাই থকা নেদেখুৱালো আৰু দেৰি হৈছে তেতিয়াহলে আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিলো আৰু এটা নতুন ভিডিওৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ